কিছুমান কথা একেবাৰে হজম নহয়, গম পাইছেনে? যাৰ কাৰণে জুবিন ক্ষেত্ৰখন নতুন ৰূপ পালে আৰু তেওঁক আপোনালোকে চেলুট দিব লাগিছিলে, ভাল কৰিছে বুলি ক'ব লাগিছিলে। চাওক, বহুত ডাঙৰ ইউটিউবাৰ আছিলে, ধেই কিবা কিবি আছিলে, এক্টৰ এক্ট্ৰেছ কিবা কিবি আছে, কিন্তু সিহঁতে পৰা নাছিল। এজন বুলবুলেই এটা ভিডিঅ'ৰ দ্বাৰাই জুবিন ক্ষেত্ৰখন নতুন ৰূপ আনি দিলে নাই? আৰু তেওঁৰ ভিডিঅ'ত ইমান কমেণ্ট কৰিবৰ কাৰণে, বেয়া কমেণ্ট কৰিবৰ কাৰণে আপোনালোকে অধিকাৰ ক'ত পালে? আৰু কমেণ্ট কৰিছে, ঠিক আছে কৰক, আৰু ফেমিলিক লৈ পেলাই কমেণ্ট কৰিছে আপোনালোকে, ইমানেই নে আপোনালোকৰ জ্ঞান? হে চাওক, যদি আপোনালোকে বিশ্বাস হোৱা নাই, বুলবুল দাই ভিডিঅ'টোত কৰিছে, তেওঁ কেনে ধৰণৰ মানে কমেণ্ট কৰিছে শুনকচোন এবাৰ। বহুত বেয়া লাগছে মোৰ, হা? ইমান বেয়া কমেণ্ট মানুহৰ, হা? পাৰ্চনেলি বেয়া কমেণ্ট, ফেমিলিক লৈ বেয়া কমেণ্ট। মই কি ইমান ডাঙৰ ভুল কাম কৰিলো নেকি জুবিন ক্ষেত্ৰহে ভিডিঅ'টো বনাই? সঁচা কথা কৈ তহঁত কিয় হজম নহয়? পকৰকে জ্বলে তহঁতৰ, হা? তহঁতে ইমান বেয়া কমেণ্ট কৰিব পাৰা? নিশ্চয় বুলবুলদাৰ সেই ভিডিঅ' ক্লিপটো চালে তেওঁ আজি দুখ প্ৰকাশ কৰিছে। জুবিন ক্ষেত্ৰক লৈ পেলাই ভিডিঅ' বনোৱাৰ কাৰণে তেওঁ ভুল হ'ল নেকি? হে ভুল হৈছে? নাই ভুল হোৱা, তেওঁ ভাল কাম কৰিছে, তেওঁক আমি চেলুট জনাব লাগে। আৰু তেওঁ যাতে এনেকুৱা ভাল ভিডিঅ' বনাই যাব পাৰে তাৰেই কামনা কৰিছোঁ। আৰু আপোনালোককো কৈছোঁ, আপোনালোকে সেই মেণ্টেলিটিটো অকণমান চেঞ্জ কৰিব। ভাল কাম কৰিলে সদায় ভাল কমেণ্ট দিবলৈ যত্ন কৰক। আৰু যদি কমেণ্ট কৰিব ইচ্ছা নাই ন, এনে ভিডিঅ'টো চাই থৈ দিব, নহ'লে চাবই নালাগে, ঠিক আছে? মানে এনেই নকয়, অসমীয়াত এষাৰ কথা আছে, আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় বুলি, ঠিক আছে? ব্যৱহাৰ ভাল কৰিব, নিশ্চয় আপোনাক সকলোৱে ভাল পাব। আজি আপুনি বেয়া কমেণ্ট কৰাৰ লগতে আপোনাকো বেয়া বুলিয়ে ভাবিব। গতিকে বেলেগ কথা একো নকওঁ, অকণমান সলনি কৰক নিজকে, ঠিক আছে? আৰু শেষত এটা কথাই ক'ম বুলবুল দা আপোনাক, আপুনি এই কমেণ্টক লৈ পেলাই মাথা মাৰি নাথাকিব, নিজৰ কাম কৰি যাওক, ভাল কাম কৰি যাওক। ছ'চিয়েল মিডিয়াততো বিভিন্ন ধৰণৰ মানুহ আছে, আমাকো তেনেকুৱা বেয়া কমেণ্ট কৰে, সেইবিলাক আমি কাণ নাপাতোঁ, ঠিক আছে? কিছুমান এনেকুৱা মানুহ আছে, সিহঁতে ভাল কাম কৰি মানে ভাইৰেল হ'ব নোৱাৰে, ঠিক আছে? সিহঁতে বেয়া কমেণ্ট কৰিয়েই হওক, বেয়া বস্তু দিয়েই হওক, সিহঁতে ভাইৰেল হ'বলৈ যত্ন কৰে। গতিকে এইবিলাক কাণ নিদিব, নিজৰ কাম নিজে কৰি যাওক। আৰু যি নিজৰ কৰ্ম কৰি আছে, কৰ্মত সফল হওক তাৰে কামনা কৰিছোঁ। ভাল কাম কৰিব বুলি আশা থাকিল। ধন্যবাদ, বাই বাই।